নমস্কাৰ, মই অভিজিত গোস্বামী আৰু আপোনালোকে চাই আছে ডেইলি নিউজ 24 আৰু আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ দিনটোৰ ৰাশিফলসমূহ। তেনেহ'লে বন্ধুসকল আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মেষ ৰাশি, আপোনাৰ আজিৰ দিনটো বহুত সুন্দৰ হ'ব। মানসিক অশান্তিত ভুগিব পাৰে। সম্পত্তিৰ ক্ষেত্ৰত লাভ হ'ব পাৰে। ভাগ্যৰ ফলত কৰ্মক্ষেত্ৰত ভাল দেখা যায় আৰু আগৰে পৰা থকা কিছুমান সমস্যাৰ পৰা মুক্তি পাব পাৰে। ব্যৱসায়ত ভাল, দাম্পত্য জীৱন সুন্দৰ যদিও প্ৰেম জীৱনত কিছুমান সমস্যা আহিব পাৰে। এতিয়া আমি বৃষ ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপোনাৰ আজিৰ দিনটো সামান্য হ'ব, লগতে খৰচ বাঢ়িব যদিও উপাৰ্জন ঠিক ঠাক হ'ব। আপুনি আজি পৰিয়ালৰ লগত সময় অতিবাহিত কৰাৰ বাবে সম্পৰ্কবোৰ মজবুত হ'ব। দাম্পত্য জীৱনত কিছু সমস্যা আহিব পাৰে আৰু প্ৰেম জীৱনৰো বহুত দুৰ্বল হ'ব, অৰ্থাৎ ভাল নহ'ব। মিথুন ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপোনাৰ আজিৰ দিনটো বহুত সুন্দৰ হ'ব যদিও আপুনি আপোনাৰ উচিত বিচাৰ বিমৰ্শৰ পৰা কামত আগবাঢ়িব পাৰিব। আপোনাৰ ব্যৱসায় আৰু উপাৰ্জনো বাঢ়িব পাৰে। আপোনাৰ স্বাস্থ্য ভাল নহ'ব, গতিকে স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক। দাম্পত্য জীৱনত সুখেৰে সময়বোৰ পাৰ কৰিব আৰু ভাগ্যৰ ফলত আজি ধন সম্পত্তিৰো লাভ কৰিব পাৰিব। আপোনাৰ প্ৰেম জীৱনত সুখৰ বাতৰি পাব পাৰে আৰু সম্পৰ্কবোৰ মজবুত হ'ব। এতিয়া আমি কৰ্কট ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপোনাৰ আজিৰ দিনটো বহুত সুন্দৰ হ'ব আৰু আপুনি নিজৰ কাম বহুত উৎসাহেৰে কৰিব পাৰিব, যাৰ ফলত আপোনাক বহুতেই প্ৰশংসা কৰিব। আপোনাৰ আজি বহুত খৰচ হ'ব পাৰে যদিও পৰিত্ৰাণ পাবলৈ ৰাস্তা ওলাব আৰু আৰ্থিক দিশটো বহুত বাহিৰা হ'ব। প্ৰেম জীৱনত ভাল যদিও দাম্পত্য জীৱনটো সমস্যা হ'ব পাৰে, গতিকে সাৱধান হওক। এতিয়া আমি সিংহ ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপোনাৰ আজিৰ দিনটো বহুত সুন্দৰ হ'ব আৰু আপুনি আজি অনেক প্ৰকাৰৰ সুবিধাৰ আনন্দ উঠাব পাৰিব। দাম্পত্য জীৱনত প্ৰেম বাঢ়িব আৰু প্ৰেম জীৱনৰো খুব সুন্দৰ হ'ব। উপাৰ্জন বাঢ়িব, স্বাস্থ্যও ভাল থাকিব, লগতে ব্যৱসায় ক্ষেত্ৰতো ভাল দেখা যাব। আপোনাৰ চাকৰি যদি আছে, বেলেগ ঠাইলৈ স্থানান্তৰ হ'ব পাৰে। এতিয়া আমি কন্যা ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপোনাৰ দিনটো মাধ্যম হ'ব। কৰ্মক্ষেত্ৰতো কামবোৰ আপোনাৰ হাততে থাকিব। আপোনাৰ পৰিয়ালৰ পৰিৱেশ বহুত ভাল হ'ব আৰু দাম্পত্য জীৱনত কিছুমান সমস্যা বাঢ়িব পাৰে, গতিকে কোনো কামতে আপোনাৰ মন নবহিব আৰু আপুনি বহুত দুখিতও হ'ব পাৰে। আপোনাৰ প্ৰেম জীৱনৰো বহুত ভাল নহ'ব। প্ৰিয়জনৰ লগত কাজিয়া পেচালো হ'ব পাৰে, গতিকে সাৱধান হওক। এতিয়া আমি তুলা ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপোনাৰ আজিৰ দিনটো বহুত সুন্দৰ হ'ব আৰু ব্যৱসায়টো সফলতা পাব। উপাৰ্জন বাঢ়িব আৰু টেক্সৰ ক্ষেত্ৰতো লাভ পাব পাৰে। আপোনাৰ প্ৰেম জীৱনো ভাল হ'ব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত মন খুলি কথা বতৰা পাতিব পাৰিব আৰু আপোনাৰ দাম্পত্য জীৱনো খুব সুন্দৰ হ'ব। প্ৰিয়জনৰ লগত ৰোমাঞ্চেৰে ভৰা কথা বতৰা পাতিব পাৰে আৰু বহুত দূৰ ভ্ৰমণৰো আপুনি যাব পাৰিব। এতিয়া আমি বৃশ্চিক ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপোনাৰ দিনটো আজি সামান্য হ'ব আৰু আপোনাৰ আজি স্বাস্থ্য ভাল নহ'ব। ব্লাড প্ৰেছাৰো হ'ব পাৰে বা গাড়ী চলাওঁতে কষ্টও পাব পাৰে, গতিকে বহুত সাৱধানে থাকক, লগতে শত্ৰুৰ পৰাও বাচক। দাম্পত্য জীৱন ভাল, কিন্তু প্ৰেম জীৱনত কিছুমান সমস্যা হ'ব পাৰে। এতিয়া আমি ধনু ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আজি আপোনাৰ দিনটো সামান্যৰূপে ফলপ্ৰসূ হ'ব পাৰে। কামৰ ক্ষেত্ৰত বহুতো ব্যস্ত থকাৰ কাৰণে আপোনাৰ মানসিক ক্ষেত্ৰত অশান্তি কৰিব, কিন্তু পিছত আপোনাৰ ৰাস্তা ধুনীয়াকৈ পাৰ কৰাই লৈ যাব। কামৰ ক্ষেত্ৰত ভাল ফল পাব যদিও কষ্ট বহুত বেছি কৰিব লাগিব। বৈবাহিক ক্ষেত্ৰত আপ ডাউন স্থিতি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সুখী হোৱাৰ সময় আহিব। পৰিয়ালৰ স্থিতি সামান্য থাকিব।
এতিয়া আমি মকৰ ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপোনাৰ বাবে আজিৰ দিনটো ভাল বেয়া দিশৰ ফালৰ পৰা চাবলৈ গ'লে মধ্যম ৰূপত ফলদায়ক হ'ব। আপুনি আপোনাৰ ব্যৱহাৰৰ ওপৰত ধ্যান দিব লাগিব, কিয়নো সৰু সৰু কথাত খং উঠিব পাৰে বা কাজিয়া কৰিব পাৰে। সেয়েহে আপুনি সাৱধানে থকাৰ প্ৰয়োজন। বৈবাহিক জীৱনত ইয়াৰ বেয়া প্ৰভাৱ পৰিব পাৰে আৰু প্ৰেম জীৱনত থকা সকলৰ ভাল প্ৰভাৱ পৰিব। পৰিয়ালৰ পৰিৱেশ সুন্দৰ হ'ব আৰু পৰিয়ালৰ পৰা আপুনি সুখ শান্তিও পাব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ভাল হ'ব। উল্লেখযোগ্য যে ইয়াৰ পৰা আপুনি ভাল ফল পাব পাৰিব। এতিয়া আমি কুম্ভ ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপোনাৰ আজিৰ দিনটো সামান্য হ'ব আৰু নিজৰ কামত বিশ্বাস ৰাখক, সফলতা পাবও পাৰে। ব্যৱসায়ত ভাল দেখা যাব। পৰিয়ালত কাজিয়া হ'ব পাৰে যদিও সৰু লোকবোৰে আপোনাক ছাপোৰ্ট কৰিব। দাম্পত্য জীৱন ভাল নহ'ব, কিন্তু প্ৰেম জীৱন উন্নত দেখা যায়। এতিয়া আমি মীন ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপোনাৰ আজিৰ দিনটো সামান্য হ'ব আৰু কোনো বিষয় লৈ আপুনি সমস্যাত পৰিব পাৰে। ঘৰৰ পৰিৱেশ বহুত সুন্দৰ আৰু শান্তিপূৰ্ণ হ'ব, গতিকে পৰিয়ালৰ লোকৰ লগত সময় অতিবাহিত কৰি ভাল পাব পাৰে। কামৰ ক্ষেত্ৰত বয়োজ্যেষ্ঠ লোকৰ পৰা ভাল উপদেশ পাব। সেই উপদেশ আপোনাৰ বহুত কামত আহিব, লগতে উপাৰ্জনো বাঢ়িব। আপোনাৰ দাম্পত্য জীৱন তনাৱপূৰ্ণ হ'ব, কিন্তু প্ৰেম জীৱন সুন্দৰ হ'ব।